এভৰিৱান আপোনালোক সকলোকে পুনৰ এবাৰ মমছ ৱৰ্কছলৈ ওয়েলকাম জনাইছো এতিয়া সোমবাৰ গধূলিৰ সময় হয় মই চাহ বনাবলৈ আহিছো আজি মই চাহৰ লগত মাখানা লম আসলতে মাখানাটো দেখুৱাৰ কাৰণ হল যিসকলে এতিয়ালে মাখানা খোৱা নাই আৰু যিসকলে ভাল নাপায় তেওঁলোকক ক'ব বিচাৰিছো মাখানাটো আপোনালোকে ৰেগুলাৰ নহলেও খাবলে মানে ব্যৱহাৰ কৰক মাখানাটো বহুত নিউট্ৰিচিয়াছ হয় ইয়াতে বহুখিনি ভিটামিন থাকে ক্যালসিয়ামৰ পৰিমাণ যথেষ্ট থাকে আৰু প্ৰটিন থাকে বাচ্চাৰ কাৰণে বহুতেই ভাল আৰু মাখানাটো হল পদুম ফুলৰ গুটি হয় যিসকলে জানে তেওঁলোকেটো জানে হলেও মই কলো আসলতে মই এই মাখানা যেতিয়াৰ পৰা ইউজ কৰিছো তেতিয়াৰ পৰা বহুখিনি বেনিফিটস মই লাভ কৰিছো সেই কাৰণে মই আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো আপোনালোকৰ যদি বাচ্চা আছে তেওঁলোক বাচ্চাবিলাকক মাখানা খাবলে যেনেকে নহক আপোনালোকে খুৱাবলে চেষ্টা কৰিব মই অৱশ্যে ঘিত অকমান মাখানাটো মিডিয়াম ফ্লেমত ভাজিছো আৰু তেতিয়া এইটো পাপৰৰ নিচিনা হৈ যায় আৰু বাচ্চাই খাবলে ভাল পায় যদি বাচ্চাই আপোনালোকে ঘি ভাল নাপায় বাটাৰটো বা ৰিফাইনটো ভাজিব পাৰে আৰু ইয়াতে যদি ইচ্ছা কৰে নিমখ অকমান দিব পাৰে মই অৱশ্যে নিমখো দিয়া নাই ক্যালসিয়ামৰ পৰিমাণ যথেষ্ট বেছি থাকে মাখানাত আপোনালোকে যদি নেটত সাৰ্চ কৰে তেতিয়া হলে দেখা পাব ইয়াৰ কিমানখিনি মানে বেনিফিটস আছে খালে আৰু আপোনালোকে যেটো আমাৰ টিউটাবিলাকৰ বহুত বনৰ বিগ হয় নহয় জানো সেই কাৰণে আমিও মাখানাটো পাৰিলে ইউজ কৰিব লাগে আৰু যেটো ক্যালসিয়ামটো বহুত দৰকাৰ হয় বনৰ কাৰণে দাঁতৰ গঠনৰ কাৰণে আৰু বাচ্চাৰ যেতিয়া সৰু থাকে দাঁতৰ গঠনটো আমাৰ মজবুত হলে ভাল হয় সেই কাৰণে আমি ক্যালসিয়াম থকা বস্তু বেছিকৈ হিহঁতক খাব দিব লাগে যাতে দাঁতৰ গঠন ভাল হয় আৰু দাঁত মানে মজবুত হয় আৰু মাখানাটো আপোনালোকে আগতে কলোৱে নেকি যদি আপোনালোকে এনেকৈ ভাল নাপায় ইয়াৰে ক্ষীৰ বনাই খাব পাৰে তাৰ পিছত কিছুমানে তৰকাৰী বনাইও খায় আপোনালোকে এটো বাৰু নেটত সাৰ্চ কৰিলেও কিছুমান ৰেচিপি আপোনালোকে পাই যাব যেনেকে ভাল পায় তেনেকে খাবলৈ চেষ্টা কৰিব বহুত বেছি ভাল হয় মাখানা খোৱাটো মই সেই কাৰণে বাৰে বাৰে কলো আৰু মই যেহেতু এটো পুৰা লাভ মোৰ যেহেতু এটোৰ পৰা লাভ হৈছে সেই কাৰণে আপোনালোকৰ লগতো অকমান শেয়াৰ কৰিলো এয়া চাওকচোন মই এতিয়া মোৰ চাহ গধূলি ৰেডি আসলতে আজি মই লাল চাহ খাম দিনত একাপ গাখীৰ চাহ খালো সেই কাৰণে মই দিনত যদি এবাৰ গাখীৰ চাহ খাও গধূলি লাল চাহ হৈ যায় আৰু যদি দিনত নাখাও গধূলি মই গাখীৰ চাহ বনাও আসলতে গাখীৰ চাহৰ পৰিমাণটো কমাবলৈ ট্ৰাই কৰিছো যাতে গাখীৰ চাহে আমাক বহুত বেছি উপকাৰ নকৰে লাল চাহে বহুখিনি আমাক উপকাৰ কৰে ইয়াতে আদা দিলো আৰু অকমান চেনি দিলো আৰু অকমান নিমখ দিলো আসলতে এনেকৈ খালে আদাটোও আমাৰ কাম কৰে নহয় জানো এতিয়া লাহেলে ঠাণ্ডা আহিছে মই সেই কাৰণে এটেচামকো অকমান মানে লাল চাহ খাবলে তাক হেবিট কৰাইছো গাখীৰ চাহ একেবাৰে নিদিও কিন্তু লাল চাহ অকমান তাকো খাবলে হেবিট কৰাইছো যাতে ঠাণ্ডাত অকমান লাল চাহ খালে ডিঙিটো ভাল হয় আৰু কাহ হলেতো আমি সবে লাল চাহ লৈয়ে লওঁ নহয় জানো আসলতে গাখীৰ চাহতকৈ লাল চাহ খাবলে ট্ৰাই কৰিব লাগে খাই ভাল লাগে বাৰু কিন্তু এয়া মোৰ চাহ ৰেডি আহকচোন পিছৰ ভিডিঅ'খিনি চাও ধন্যবাদ হাই এভৰিৱান মানে মই অকমান চাহ খাই বাহিৰলৈ খুস্কাৰিবলৈ গলো আৰু খুস্কাৰি আহি আকৌ আহিলো আপোনালোকৰ লগত আজি এটা ভেন্ডি ৰেচিপি শেয়াৰ কৰিম বুলি ভাবিছো আসলতে ভেন্ডি শেষ হ'বলৈ হ'ল নহয় জানো হেহে মই ভাবিলো ভেন্ডি শেষ হোৱাৰ আগতে মই এটো ডিশ আপোনালোকৰ লগত শেয়াৰ কৰো যাতে এবাৰ এই সিজনতে আপোনালোকে এনেকৈ বনাই খায় যিসকলে এতিয়ালৈকে এনেকৈ বনাই খোৱা নাই আৰু মই আজি যেটো ভেন্ডি আপোনালোকক মানে দেখুৱাম সেই যেনেকৈ বনোৱাটো দেখুৱাম তেনেকৈ আপোনালোকে বনাই ৰুটি পৰঠা এইবিলাকৰ লগত খালেও বহুত ভাল পাব আপোনালোকে ট্ৰাই কৰি চাবচোন আহকচোন এতিয়া আমি ভেন্ডি বনাও এয়া মই ভেন্ডিখিনি ভালকৈ ধুই দুফালে এনেকৈ কাটি লৈছো আৰু এতিয়া ইয়াৰ কাৰণে মই এটা বিলাহী লৈছো আৰু পিয়াজ লাগিব আৰু অকমান নহৰু লাগিব এইখিনি
তেলখিনি গৰম হোৱাত ভেন্দিখিনি দিম আৰু ভেন্দিখিনি ভালকৈ ভাজিম মিডিয়াম ফ্লেমত ভালকৈ ভাজিম যেতিয়ালৈকে ভেন্দিৰ বিজলুৱা ভাৱটো নোহোৱা হৈ নাযায় তেতিয়ালৈকে মই ভাজিম আসলতে মই স্পিডত দেখুৱাৰ কাৰণে টাইমটো কম যেন লাগিব কিন্তু কমেও 10 মিনিট লাগিব মানে বিজলখিনি নোহোৱা হৈ যাব আৰু ভেন্দিখিনি অকমান ফ্ৰাই টাইপৰ হ'ব লাগিব তেতিয়ালৈকে মই ভাজিম এয়া মই মানে ভেন্দিখিনি গুটেই বিজলুৱা ভাৱটো যোৱালৈকে আৰু অকমান ফ্ৰাই হোৱালৈকে ভাজিলো আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া মিঠাতেল আৰু অলপমান দিলো আৰু ইয়াতে মই অকমান গুটা জিৰা দিলো আৰু অকমান সফট দিলো গুটা সফটটো দিলো আৰু মই এতিয়া ইয়াতে নহৰু যিখিনি সৰু কাটি লৈছিলো সেইখিনি দিলো আৰু অকমান তেলতে হালধি দিলো আৰু এতিয়া পিয়াজ দিলো পিয়াজখিনি ভালকৈ এনেকৈ ভাজিম আপোনালোকে এবাৰ বনাই খাই চাবচোন ভেন্দি শেষ নহওঁতে সেইকাৰণে মই আজি অৱশ্যে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো যাতে ভেন্দি শেষ নহওঁতে যিসকলে ইচ্ছা কৰে বনাই খাই চাব পাৰে ইয়াতে মই অকমান ধনিয়াৰ গুৰি দিছো আপোনালোকে এটা কাম কৰিবচোন যদি গোটা ধনিয়া থাকে মই যেতিয়া মানে জিৰা আৰু গোটা মানে সব দিছিলো তেতিয়া আপোনালোকে গোটা ধনিয়াটো দি দিব আৰু তেতিয়া ধনিয়াৰ গুৰিটো দিব নালাগে আৰু বেছি তেতিয়া গোন্ধটো ভাল হয় মোৰ তাত নাই কাৰণে মই ইয়া গুৰিকে দি দিলো এয়া মই বিলাহীখিনি দি দিলো কথা কৈ থাকুতে দেখা পালেই চাগে আৰু অকমান খানি তাৰ ওপৰত নিমখ দি দিলো আৰু মই এতিয়া বিলাহীখিনি ভালকৈ সিজিব দিম এখন ঢাকনি দি দিম আৰু মিডিয়াম ফ্লেমত মানে কম জুই যিমানখিনি পাৰে কম কৰি দিব যাতে বিলাহীখিনি ভালকৈ সিজি যায় আৰু ফ্ৰিজত থোৱা বিলাহী আছিল মোৰ অকমান টাইম লাগিলে সিজিবলে এয়া চাওকচোন লাহে সিজিলে আৰু এতিয়া মই এই ফ্ৰাই কৰি থোৱা মানে ভাজি থোৱা ভেন্দিখিনি দি দিলো আৰু এইখিনি মই কমেও 10 মিনিট 8 মিনিট তেনেকুৱা সময় হ'ব মই কম জুই দি ধুনিয়াকৈ ভাজি থাকিম যাতে বিলাহীৰ ৰসটো ভেন্দিৰ ভিতৰত সোমাই যায় আৰু খাবলৈ বহুত টেষ্টি হৈছিল আপোনালোকে ঘৰত ট্ৰাই কৰিব ভেন্দি শেষ নহওঁতে এবাৰ আৰু পৰঠা ৰুটিৰে খাবলৈ বহুত ভাল হয় মই অৱশ্যে আজি ভাতেৰে ললো আপোনালোকে পৰঠা ৰুটিৰে লৈ চাবচোন বহুত ভাল লাগিব আৰু বাচ্চা যদি আছে তেওঁলোকক ৰুটিটো বনাই মাজতে ৰোল বনাই দিব খাই বহুত ভাল পাব মইও এটেচামক তেনেকৈ দিও আৰু সি ধুনিয়াকৈ এনজয় কৰে এয়া
অৱশ্যে কিছুমানে আলু দিলেও দিব পাৰে মই অৱশ্যে অকল ভেন্দিৰে মানে ভেন্দিৰ যেটো সোৱাদ আহে ইয়াৰ সেই সোৱাদটো খুব ভাল লাগে সেইকাৰণে মই এনেকৈ বনালো এয়া লাহে লাহে ভেন্দিখিনি ধুনিয়াকৈ কোমলি গৈছে আৰু ভেন্দিখিনি মানে সফট হৈ যায় আৰু আপোনালোকে এইখিনি গৰমে গৰমে খাবলৈ চেষ্টা কৰিবচোন গৰমে গৰমে খাই বহুত টেষ্ট হয় আৰু ভেন্দি বনাওতে বহুত বেছি টাইম নালাগে নহয় জানো অৱশ্যে অকমান এটো অকমান দীঘলীয়া হলেও বহুত টেষ্ট হলে খাবলে এয়া প্ৰায় ৰেডি মোৰ ভেন্দি দেখিছেনে মই অকমান দীঘলকৈ দেখুৱাইছো এইখিনি যেতে ভেন্দি মানে যেটো কোমল হৈ যোৱা সেইখিনি মই আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিছো ইয়াতে মই অকমান পিয়াজ বেছিকৈ দিছো দেই পিয়াজু মানে কোমলি যাব আৰু পিয়াজ ভেন্দি বিলাহী কোমলি গৈ ধুনিয়া এটা ৰখাল মানে ৰখৰ নিচিনা এটা হৈ যাব আৰু ৰুটিৰে খাবলৈ মই বাইবে ৰুটিৰ পৰঠাৰ কথা কৈ আছো আসলতে হসাই বহুত বেছি টেষ্ট লাগে ৰুটিৰে খাবলৈ আৰু পৰঠাৰে খাবলৈ সেইকাৰণে কৈ আছো অৱশ্যে এয়া চাওকচোন লাহে লাহে মানে পানীটো এটা পানী নিচিনা এটা ওলাই সেইটো লাহে লাহে নোহোৱা হ'ব হলেও গোটেইখিনি বস্তু ধুনিয়াকৈ মিলি যাব